জুবিন গাৰ্গ টিআৰপি নহয় দায়িত্ব সঁচা অৰ্থত জুবিন গাৰ্গ দায়িত্ব টিআৰপি নহয় কিন্তু আজিৰ পৰিস্থিতিত এনেকুৱা লাগিছে কেৱল যেন জুবিন গাৰ্গক টিআৰপি হিচাপেহে আমি এছামে ব্যৱহাৰ কৰিছোঁ আজি জুবিন গাৰ্গ এটা বিষয় হৈ থকা নাই মানুহৰ মাজত বেছিভাগ মানুহেই জুবিন গাৰ্গৰ বিষয়টোক উত্থাপন কৰাত এতিয়া লাহে লাহে অকণমান এলাহ ভাৱ জাগ্ৰত কৰিছে যেন সেই সময়ত সৰ্বত্ৰে চৰ্চা আছিল চাৰিওফালে হাহাকাৰ আছিল গানবোৰ বাজিছিল মানুহে চাইছিল শ্বেয়াৰ হৈছিল ভিউজ বাঢ়িছিল গতিকে সেই সময়ত জুবিন গাৰ্গ কিন্তু এতিয়া সেই সময় নাই গতিকে জুবিন গাৰ্গৰ কথাতে লাগি থাকিবলৈ কাৰো সময় নাই ঠিক তেনেকুৱা এটা পৰিৱেশ থকা যেন কেতিয়াবা মোৰ অনুভৱ হয় কিন্তু এইবাৰ হোলীৰ সময়টো মই দেখিলোঁ যে অসমৰ চাৰিওফালে হোলী গীতৰ লগত কিন্তু জুবিন গাৰ্গৰ গীতো সমানে চলিছিল জুবিন গাৰ্গৰ গীত চলিছিল জুবিন গাৰ্গৰ ফটো দেখুৱাই মানুহে জুবিন গাৰ্গৰ গীত গাইছিল আন বহু ঠাইত এই ধৰণে জুবিন গাৰ্গক লৈ সংগীতক লৈ অন্তত তৰুণ প্ৰজন্ম উদ্ভাসি থকা এতিয়াও দেখিবলৈ পাইছোঁ আৰু সেনেকুৱা দৃশ্য দেখিলে এনেকুৱা নালাগে জুবিন গাৰ্গ অকল টিআৰপি নহয় দায়িত্ব আৰু সেই দায়িত্বই পালন কৰি আছে অসমীয়াই কিন্তু যেহেতু নিৰ্বাচনমুখী এটা পৰিৱেশ আহি গ'ল সেই পৰিৱেশত ফাষ্ট ট্ৰেক আদালতৰ প্ৰশ্নটো সেই পৰিৱেশত ন্যায় ব্যৱস্থাৰ খৰগতীয়া গতিৰ প্ৰসংগটো ক'ৰবাত যেন পৰি ৰ'ল এনেকুৱা এটা অনুভৱ হৈছে আজিৰ তাৰিখত জুবিন গাৰ্গ এটা ইছ্যু হ'ব পাৰে কিন্তু সেই ইছ্যুটোৱে চৰকাৰক যেন ভয় খোৱা নাই বা বিৰোধী ৰাজনৈতিক দলসমূহে যিমানখিনি ভয় খাব লাগে যেন খোৱা নাই সেইকাৰণে মনে মনে ভাৱ হয় বহুতৰ বাবে জুবিন গাৰ্গ তেতিয়া টিআৰপি আছিল এতিয়া টিআৰপি নহয় সেইবাবে এতিয়া চৰ্চা আৰু আলোচনা কৰাৰ কোনো যুক্তি নাই ৪৮,০০০ গীত পৰিৱেশন কৰি মানৱতাৰ বাবে উৎসৰ্গিত হোৱা জুবিন গাৰ্গৰ অস্তিত্ব ক'ত এতিয়া জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিলে আপোনালোকে আজিও অনুভৱ কৰিব অৰ্থাৎ সাধাৰণ জনতাই জুবিন গাৰ্গক বিচাৰি এতিয়াও জুবিন ক্ষেত্ৰলৈ আহিয়ে আছে উৎসৱ আহিলেই জুবিন গাৰ্গৰ গীত পৰিৱেশন হৈয়ে আছে কিন্তু চৰ্চা সামাজিক মাধ্যমত এই বিষয়ত হেঁচা যিধৰণে দিব লাগে সেইধৰণে দিয়া হোৱা নাই বিজেপিক কোনেও প্ৰশ্নই নকৰে এতিয়া যে কি হ'ল আলোচনা ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা বহুদিন হ'ল ফাষ্ট ট্ৰেক আদালতৰ কাম কাজ এতিয়ালৈকে কিয় আৰম্ভ হোৱা নাই কোৰ্টত যি শুনানিৰ প্ৰক্ৰিয়া তাতো লাহে লাহে কেৱল গৰিমা পামী আৰু কাষত দুগৰাকীমান থকাৰ বাদে আৰু একো হোৱা নাই আৰু সেইসমূহ বাতৰিয়ে বহুত বেছি গুৰুত্ব নোপোৱাৰ পৰিৱেশ এটা সৃষ্টি হোৱা যেন মোৰ লাগিছে আৰু তেতিয়াই ভাৱ হয় যেতিয়া টিআৰপি আছিল তেতিয়া জুবিন গাৰ্গ এতিয়া দায়িত্ব গতিকে বহুতৰ বাবে জুবিন গাৰ্গ চৰ্চা আৰু আলোচনাৰ বিষয় নহয় গৰিমা গাৰ্গ আহিছিল কিছু কথা কৈছে এই কথাখিনি শুনক বুজক উপলব্ধি কৰক জুবিন গাৰ্গ টিআৰপি নহয় দায়িত্ব এইটো আমি ভিতৰৰ পৰা অনুভৱ কৰাৰ প্ৰয়োজন হৈছে জুবিনক অনা হৈছে সেই দিনটো ধৰি আমি পাপু বুলি যিহেতু মাতো দেউতাৰ অৱস্থাটো ভাবিব নোৱাৰা অৱস্থা তেখেত এনেই অসুস্থ হৈয়ে আছিল আগৰ পৰা এতিয়াও বহুত কনফিউজন হয় বহুত হতাশ হয় আৰু দিনে দিনে সেই স্বাস্থ্যৰ অৱনতি ঘটিছে মোৰ দেউতা হস্পিটেলাইজ ICUত আছে মই তাৰ পৰা আহিছোঁ ইয়ালৈ এতিয়া আকৌ মই হস্পিটেললৈ যাম গতিকে মোৰ মাৰ অৱস্থা এই বয়সীয়া লোকসকলৰ কথা অন্তত চৰকাৰখনে সকলোৱে ভাবক সংশ্লিষ্ট মহলে আমি সহ্য কৰিব পৰা নাই নহয় নিজৰ একেবাৰে ডেকা এজন নিজৰ পুত্ৰক হেৰুৱাইছে তাৰপিছত আমিবোৰে কেনেকৈ আছোঁ সকলোৱে দেখিছে কিন্তু সেই মানুহকেইজনে মুখেৰেও মাতিব পৰা নাই বা বাহিৰলৈ ওলাই গৈ কিবা এষাৰ কথা পাতিব পৰা নাই নিজৰ পৰা ক'ব পৰা নাই সেই মানুহকেইজনে কিমান অন্তৰত আঘাত পাই কিমান কেনেকৈ সহ্য কৰি আছে সেই কথাটো ভাবিব নোৱাৰি আৰু দিনে দিনে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আমাৰ সেইটো এটা ডাঙৰ ভয় আমাৰ ঘৰৰ মানুহৰ অনবৰতে সেইটো এটা ভয় এতিয়া তিনিজনকে একে সমবয়সীয়া মানুহ সমানে তেওঁলোক অসুস্থ হৈ গৈ আছে এতিয়া আমি দুইজনী হস্পিটেললৈ যাম মই হস্পিটেলৰ পৰা আহিছোঁ দেউতাক ICUত যোৱা দুদিন ধৰি ICUত আজি এতিয়াও হস্পিটেলত আজি এতিয়াও শুনিছোঁ মই ভাইটিয়ে মোক ফোন কৰি কৈছে যে অকণমান মানে
গাটো বেয়া হৈছে, গতিকে তালৈ দৌৰাদৌৰিকৈ যাবলৈ ওলাইছোঁ। 21 তাৰিখে যেতিয়া জুবিনক অনা হৈছে, সেই দিনটো ধৰি আমি পাপু বুলি যিহেতু মাতোঁ, দেউতাৰ অৱস্থাটো ভাবিব নোৱাৰা অৱস্থা। তেখেত এনেই অসুস্থ হৈয়ে আছিল আগৰ পৰা। এতিয়াও বহুত কনফিউজন হয়, বহুত হতাশ হয়, আৰু দিনে দিনে সেই স্বাস্থ্যৰ অৱনতি ঘটিছে। মোৰ দেউতা হস্পিটেলাইজ ICUত আছে। মই তাৰ পৰা আহিছোঁ ইয়ালৈ, এতিয়া আকৌ মই হস্পিটেললৈ যাম। গতিকে মোৰ মাৰ অৱস্থা, এই বয়সীয়া লোকসকলৰ কথা অন্ততঃ চৰকাৰখনে সকলোৱে ভাবক, সংশ্লিষ্ট মহলে। আমি পৰা নাই নহয়। নিজৰ একেবাৰে ডেকা এজন নিজৰ পুত্ৰক হেৰুৱাইছে। তাৰপিছত আমিবোৰে কেনেকৈ আছোঁ সকলোৱে দেখিছে। কিন্তু সেই মানুহকেইজনে মুখেৰেও মাতিব পৰা নাই, বা বাহিৰলৈ ওলাই গৈ কিবা এষাৰ কথা পাতিব পৰা নাই, একো এষাৰ নিজৰ পৰা ক'ব পৰা নাই। সেই মানুহকেইজনে কিমান অন্তৰত আঘাত পায়, কিমান কেনেকৈ সহ্য কৰি আছে, সেই কথাটো ভাবিব নোৱাৰি। আৰু দিনে দিনে তেওঁলোকে স্বাস্থ্যৰ অৱনতি ঘটিছে। আমাৰ সেইটো এটা ডাঙৰ ভয়। আমাৰ ঘৰৰ মানুহৰ অনবৰতে সেইটো এটা ভয়। এতিয়া তিনিজনকে একে সমবয়সীয়া মানুহগৰাকীৰ কথা শুনিলে অনুভৱ কৰিব পাৰি কিমান অসহায় হৈ পৰিছে গৰিমা গাৰ্গ। কাষত মানুহ লাহে লাহে নোহোৱা হৈ আহিছে, এয়া একেবাৰে সত্য কথা। এই সময়ত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যি বিচাৰ প্ৰক্ৰিয়া, সি আৰু কিমানলৈ লেহেমীয়া গতিলৈ গুচি যাব পাৰে, ই এটা ঘোঁৰাৰ কণীৰ দৰে অৰ্থহীন কথালৈ গুচি যাব পাৰে, তাৰো যেন এটা অনুভৱ লাহে লাহে সকলো মানুহৰ হ'ব হৈছে। যেন কাৰো উপায় নাই, কোনো একো কৰিব নোৱাৰে, কি কৰিব? ন্যায় প্ৰক্ৰিয়াৰ প্ৰসংগ আহি গৈছে, আদালতৰ বিষয়টো চলি আছে, তাৰিখৰ পিছত তাৰিখ গৈ আছে। ফাষ্ট ট্ৰেক আদালতৰ কথা কেবিনেটত আলোচনা হৈছে। ফাষ্ট ট্ৰেক আদালতৰ যি ধৰণে প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগে, সেই ধৰণৰ প্ৰক্ৰিয়া হোৱা নাই, মানুহ ৰৈ আছে, তাৰ বাহিৰে আৰু উপায় নোহোৱা হৈছে। এই সময়ত জুবিন ক্ষেত্ৰৰ যি ব্যাপক পৰিৱৰ্তন হ'ব লাগিছিল, তাৰ কোনো উমঘাম আমি দেখা নাই। বাৰিষা আহিল, এতিয়া জুবিন ক্ষেত্ৰৰ কি পৰিস্থিতি হ'ব পাৰে আপোনালোকে কল্পনা কৰক। পাহাৰৰ ৰঙচুৱা মাটিয়ে জুবিন ক্ষেত্ৰক কি পৰিস্থিতিলৈ লৈ যাব পাৰে, আৰু পাহাৰৰ পৰা হুৰহুৰাই নামি অহা পানীয়ে জুবিন ক্ষেত্ৰক কেনেকৈ নষ্ট কৰিব পাৰে, সেই বিষয়ে আপুনি কল্পনা কৰিব নোৱাৰে। এই জুবিন ক্ষেত্ৰৰ যিটো নিৰ্মাণ সমিতি, সেই নিৰ্মাণ সমিতিত গৰিমা গাৰ্গো আছে। সেই নিৰ্মাণ সমিতিৰ প্ৰতিথযথা সাহিত্যিক, বুদ্ধিজীৱী, চিন্তাবিদ আছে। তেওঁলোকে কিয় একো নকয় মই বুজি পোৱা নাই। একেবাৰে সন্মুখত বাৰিষা, একেবাৰে সন্মুখত এই আহোঁ। জুবিন ক্ষেত্ৰৰ ব্যাপক যি পৰিৱৰ্তন, সেই পৰিৱৰ্তনৰ এতিয়ালৈকে বিশেষ দৃষ্টি আমি চকুত পৰা নাই। অন্তত মজিয়াখনৰ ক্ষেত্ৰত যদি একো ভবা নহয়, বৰ ভয়ংকৰ পৰিস্থিতি হ'ব এই বাৰিষাৰ সময়ত। জৈহিক হৈ যোৱা ৰূপটো আমি যে দেখোঁ, আমি বাৰিষাৰ ৰঙচুৱা মাটিৰ মাজত সেয়া দেখিবলৈ সক্ষম হ'ম। এনে এটা পৰিস্থিতিত বৰ অসহায় যেন লগা হৈছে সকলোৰে। চৰ্চা নাই, আলোচনা নাই, কিমান কম, কিমান চিঞৰিম, একো নকৰে, এই চৰকাৰে একো নকৰে, কৰে, ইত্যাদি ইত্যাদি ইত্যাদি। বহুতে কৈছে গৰিমা গাৰ্গ যিমান সোচ্চাৰ হ'ব লাগে সিমান সোচ্চাৰ হোৱা নাই, ইও এটা অন্যতম কাৰণ। গৰিমা গাৰ্গে অপেক্ষা কৰি আছে চৰকাৰলৈ, অপেক্ষা কৰি আছে আদালতলৈ। গতিকে গৰিমা গাৰ্গে ধৈৰ্য সহকাৰে শুনি আছে। গতিকে ইও দুৰ্বলতা বুলি ভাবিছে বহুত মানুহে। নিৰ্মাণ সমিতিখনত যিহেতু গৰিমা গাৰ্গো আছে, অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আছে, আৰু অন্যান্য বহু লোক আছে, তেওঁলোকেতো কিবা কোৱা উচিত যে জুবিন ক্ষেত্ৰৰ ব্যাপক পৰিৱৰ্তনৰ বাবে আমি এনেকৈ কৈছিলোঁ, এতিয়ালৈকে চৰকাৰে কৰা নাই। কোৱাটো উচিত। ক'ৰবাত মানুহবিলাকৰ এতিয়া হেঁচা মাৰি ধৰিছে, কথা ক'ব নোৱাৰা হৈ আহিছে। ক'লেই যেন লাগে জগৰ, তেনেকুৱা ধৰণৰ অনুমান হৈছে। আৰু সেইবাবে মানুহে জুবিন গাৰ্গ সম্পৰ্কৰ চৰ্চা হ'লে এটাই কথা কয় যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় নাপাই লিখি ৰাখক আপোনালোকে। তেনে এটা পৰিস্থিতি হৈছে। আৰু তাৰ মাজত ৰাজনীতিকৰণ, ৰাজনৈতিক প্ৰসংগ। ইতিমধ্যে গৌৰৱ গগৈয়ে কৈছে তেওঁলোকৰ চৰকাৰ আহিলে কেবিনেটৰ প্ৰথমখনতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ ন্যায় সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব। আওপাকে বুজা যায় যে এটা ইছ্যু, গৌৰৱ গগৈৰ বাবেও এটা ইছ্যু। চৰকাৰে কৈছে, কি কৈছে চৰকাৰে কৈছে যে ৰাজনীতি নকৰিব। যি দাবী কৰিছে, আপোনালোকে দাবী কৰিছিল ফাষ্ট ট্ৰেক আদালত মই কৰি দিছোঁ। ফাষ্ট ট্ৰেক আদালত গঠনৰ কথা কেবিনেটত কোৱাহে হৈছে, গঠনৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই, শুনানি হোৱা নাই। এটা চিৰাচৰিত প্ৰথাৰে যদিহে ফাষ্ট ট্ৰেক আদালত চলি থাকে,
হোৱা আৰু নোহোৱা প্ৰায় একেই কথা অন্ততঃ গতিশীল ৰূপত ফাষ্ট ট্ৰেক আদালত হ'ব লাগিব আৰু হোৱা আৰম্ভ হোৱাৰ প্ৰয়োজন আছিল কিন্তু এতিয়ালৈকে হোৱা নাই ক'ৰবাত যেন বিষয়টো ৰাজনীতি হৈ গৈছে না বিৰোধী না শাসক দুই পক্ষৰে এটা বিষয় ৰাজনীতি কোনো ন্যায় প্ৰসংগটোক লৈ বিচাৰৰ প্ৰসংগটোক লৈ জোৰকে ক'ব লগা পৰিৱেশ নাই কংগ্ৰেছে কৈছে চৰকাৰ আহিলে আমি কেবিনেটত গৌৰৱ গগৈৰ হত্যাকাণ্ডৰ ন্যায় দিম তাৰমানে এতিয়া ন্যায় দিব নালাগে এতিয়া তেওঁলোকক প্ৰয়োজন নাই তেওঁলোকে চৰকাৰ হ'লেহে ন্যায় দিব এয়া ৰাজনীতি চৰকাৰে কৈছে আমি ফাষ্ট ট্ৰেক আদালত কৰি দিছোঁ ফাষ্ট ট্ৰেক আদালতৰ গঠনৰ সিদ্ধান্ত কেবিনেটে ল'লেহে কিন্তু গতিশীল ৰবৰ কাৰণে কাম আৰম্ভ কৰিবৰ কাৰণে যি ধৰণৰ প্ৰয়োজন পদক্ষেপ ল'ব লাগে লোৱা নাই এয়াও ৰাজনীতি গৰিমা গাৰ্গে সেইকাৰণে ৰাজনীতি হ'ব নালাগে বুলি কোমল কৰি কৈছে শুনক জুবিন একেবাৰে সম্পূৰ্ণ এজন ৰাজনৈতিক ব্যক্তি আছিল তেওঁ সদায় নিজৰ গানতো কৈছে ৰাজনীতি পলিটিক্স নকৰিবা বন্ধু গতিকে তেওঁক লৈ ৰাজনীতি হ'ব নাপায় কেতিয়াও সেইটো ক্ষেত্ৰত আপোনালোকেও দেখিছে অসমৰ ৰাইজেও দেখিছে সকলোৱে মাত মাতি আছে সকলোৱে কথা কৈছে আৰু ইয়াত মই ভাবোঁ সংবাদ মাধ্যমৰ গুৰুত্বটো বা তেওঁলোকৰ যিটো ভূমিকা সেইটো আৰু বেছি ডাঙৰ হ'ব লাগে যে জুবিনৰ লগত ৰাজনীতি কেতিয়াও হ'ব নাপায় আৰু যিয়ে সময় নাহক এতিয়া অনাগত নিৰ্বাচন আহিছে বা অন্য সময়তো জুবিনৰ লগত ৰাজনীতিটো কেতিয়াও নহওক সেইটো আমি সকলোৱে বিচাৰিব প্ৰতিজন অসমীয়াই বিচাৰিব জুবিনক লৈ ৰাজনীতি কেতিয়াও কৰিব নাপায় জুবিন একেবাৰে সম্পূৰ্ণ এজন ৰাজনৈতিক ব্যক্তি আছিল তেওঁ সদায় নিজৰ গানতো কৈছে ৰাজনীতি পলিটিক্স নকৰিবা বন্ধু গতিকে তেওঁক লৈ ৰাজনীতি হ'ব নাপায় কেতিয়াও সেইটো ক্ষেত্ৰত আপোনালোকেও দেখিছে অসমৰ ৰাইজেও দেখিছে সকলোৱে মাত মাতি আছে সকলোৱে কথা কৈছে আৰু ইয়াত মই ভাবোঁ সংবাদ মাধ্যমৰ গুৰুত্বটো বা তেওঁলোকৰ যিটো ভূমিকা সেইটো আৰু বেছি ডাঙৰ হ'ব লাগে যে জুবিনৰ লগত ৰাজনীতি কেতিয়াও হ'ব নাপায় আৰু যিয়ে সময় নাহক এতিয়া অনাগত নিৰ্বাচন আহিছে বা অন্য সময়তো জুবিনৰ লগত ৰাজনীতিটো কেতিয়াও নহয় ইয়াৰ অৰ্থ গৰিমাই বুজি পাইছে গৰিমা গাৰ্গে বুজি পাইছে যে ইতিমধ্যে জুবিন গাৰ্গৰ নামত ৰাজনীতি আৰম্ভ হৈ গৈছে বিৰোধী ৰাজনীতি শাসক পক্ষৰ ৰাজনীতি আটাইয়ে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব খুজিছে বিৰোধীয়ে ২৬লৈ ইয়াক লৈ যাব খুজিছে আৰু ২৬ৰ আগলৈকে যাতে জুবিন গাৰ্গ এটা ইছ্যু নহয় সেই শাসক পক্ষই চেষ্টা কৰিছে শুনি লওক দুইটা কথা বিৰোধীয়ে ভাবিছে ২৬লৈ ই এটা বিষয় হৈ ৰাজনীতিৰ বিষয় হৈ যাওক কাৰণ কংগ্ৰেছ চৰকাৰ আহিব কেবিনেট কৰিব আৰু প্ৰথম কেবিনেটে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰসংগত তেওঁলোকে সিদ্ধান্ত ল'ব গতিকে ৰাজনীতি শাসক পক্ষই কৈছে ২৬ৰ বিধানসভালৈ এই বিষয়টো চলি থাকিব নালাগে ই ইছ্যু হ'ব নালাগে যিমান পাৰে বিষয়টো তল পৰি যাওক চৰ্চা হ'ব নালাগে আলোচনা হ'ব নালাগে নহ'লে ২৬ত ই প্ৰভাৱ পেলাব গতিকে ইও এটা ৰাজনীতি আৰু তাৰ মাজত গৰিমা গাৰ্গৰ দৰে মহিলাই কেৱল ক'ব পাৰিছে যে ৰাজনীতি হ'ব নালাগে ইয়াতকৈনো ক'ব কি সেইটোওতো ডাঙৰ কথা এটা পৰিৱেশেই নোহোৱা হৈ গৈছে এই মুহূৰ্তত জুবিন গাৰ্গ কেৱল টিআৰপি কোনো দায়িত্ব নহয় এই ধৰণৰ এটা পৰিৱেশ ইতিমধ্যে প্ৰতিষ্ঠা হৈছে ১৯ ছেপ্টেম্বৰৰ পিছত সুদীৰ্ঘ প্ৰায় ৩ মাহ ৪ মাহ ধৰি জুবিন গাৰ্গৰ বাহিৰে কোনো বিষয় নাছিল এনেকুৱা হ'ব পাৰে নেকি যিজন মানুহে কৈছিল পলিটিক্স নকৰিবা বন্ধু নিৰ্বাচন অহা বাবে এই হেন ভগৱান সদৃশ ঈশ্বৰ সদৃশ মানুহজনৰ বিষয়টো তল পৰি যাব আৰু কেৱল নিৰ্বাচনমুখী পৰিৱেশ তৈয়াৰ হ'ব এনে হ'ব পাৰে নেকি কিন্তু হৈছে সেয়া বাস্তৱত হৈছে সেয়া বাস্তৱত হোৱা আমি দেখিছোঁ পামীয়ে কৈছে ভগ্নী পামীয়ে কৈছে যে সিদ্ধাৰ্থৰ নিচিনা মানুহ আজি কি হৈছে ডাঙৰ কথা নহয় কিন্তু মোৰ ভাবিলে এইটোহে বেয়া লাগে যে কেনেকৈ জুবিনৰ কাষত এই মানুহবোৰ আহিল এই মানুহবোৰ অহাটোৱেই আমাৰ জীৱনৰ দুৰ্ভাগ্য আৰম্ভ হৈছিল পামী শুনক যোনখিনি মই জানো বা সেই কথাখিনি তেওঁলোকে সুধিলে আৰু ষ্টেটমেণ্টত তাৰ আগৰ দাদাৰ লগত সন্মুখত কিবাকিবি তেনেকুৱাখিনি কথাই যোনখিনি গুৰুত্বপূৰ্ণ আৰু ক'লোঁ যোনখিনি মই জানো যোনখিনি ক'বলগীয়া ক'লোঁ সিমানেই যিটো ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত আপুনি কি ক'ব কাৰণ বহুদিন সকলোৱে অপেক্ষা কৰি আছে আপোনালোকেও অপেক্ষা কৰিছে সকলোৱে অপেক্ষা কৰি আছে গোটেই বিষয়টো ন্যায়টো এতিয়া সেই খৰতকীয়া হোৱাটো সকলোৱে বিচাৰি আছোঁ আমি এতিয়া সেইমতে এতিয়া
ফাষ্ট ট্ৰেক কৰি দিম বুলি স্পেচিয়েল কোৰ্টৰ কথা কৈছেও। এতিয়া কেতিয়া সেইখিনি কেবিনেটত ঘোষণা হৈছে, কিন্তু এতিয়া কেতিয়া সেইখিনি কাৰ্যকৰী কৰে সেইটোলৈ ৰৈ আছোঁ আৰু সোনকালে হ'লে ভাল হ'ব। সেই ঘটনা সেইকেইদিনৰ ঘটনা গোটেই কথাখিনি আমি গম পোৱাৰ পৰা সেই কথাখিনিয়ে লৈছে আৰু সেইটো এটা মানে যিহেতু সন্দীপন নাছিলে সেই সময়ত, ডেফিনেটলি তেওঁ যি দেখিছে কি ঘটিছে তেওঁ সেই সময়ৰ এটা বিৱৰণ ডেফিনেটলি দিছে, মাক দেউতাককো দিছিলে, মোকো দিছিলে। সেইখিনি ঘৰত আহি আমাৰ ঘৰত আচলতে সকলোৰে আগত কৈছে যে কি হৈছে নহৈছে সি সেই সময়ত যোনটো বিৱৰণ দিছে আৰু এতিয়া সেইখিনিয়ে লৈছে আমাৰ পৰা। এতিয়া দেখা যাওক তাৰপিছত সেই বিৱৰণটোৰ কথা অলপ ক'ব নেকি যদি পাৰি? এতিয়া এইটো ক'ব নোৱাৰোঁ, এইটোৰ ষ্টেটমেণ্ট দিয়া গৈছে, এইটো আমি এতিয়া পাব্লিক কৰিব নোৱাৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এটা কথা, জুবিন গাৰ্গৰ সকলো কাম সিদ্ধাৰ্থই চোৱা চিতা কৰিছিলে। এতিয়া যিহেতু জুবিন গাৰ্গৰ আধা সপোন ৰখি গ'ল, সেইবোৰ সকলো সিদ্ধাৰ্থই গম পাইছিলে। এতিয়া সিদ্ধাৰ্থ নোহোৱাকৈ সেই কামবোৰ আগুৱাই লৈ যোৱাত কিবা অসুবিধা হৈছে? একো অসুবিধা নহয়, আমি নিজৰ ফালৰ পৰা কৰিম। জুবিনৰ সপোনৰ কথা আমিও জানো, আৰু বাকীখিনি ফাইনেন্সিয়েল পাৰ্টটো দিয়া হৈছিল আৰু মেনেজমেণ্ট পাৰ্টটো আচলতে সিদ্ধাৰ্থক দিয়া হৈছিল, যিটো নিয়াৰিকৈ সিদ্ধাৰ্থে কৰিব নোৱাৰিলে। খুব বেছি অৱহেলা কৰি শেষত আমি বেয়া মানে ফলহে পাব লগা হ'ল। গতিকে আমি পৰিয়ালৰ ফালৰ পৰা বা জুবিনৰ যিখিনি ভাল বন্ধু আছে সকলোখিনি আমি একগোট হৈ পেলাই আমি সেই কামখিনি কৰি যাবলৈ চেষ্টা কৰিম। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লাগিব, নিশ্চয় সংবাদ মাধ্যমৰ লাগিবই আমাক সহায় সহযোগিতা। অসমৰ ৰাইজ আমাৰ লগত আছে, জুবিনক ভাল পোৱা। পলিটিক্স নকৰিবা বন্ধু বুলি জুবিন গাৰ্গে কৈছিল, আৰু আজি সেই জুবিন গাৰ্গৰ লগত পলিটিক্স হৈ আছে। যেতিয়ালৈকে জুবিন গাৰ্গ চলি আছিল, অৰ্থাৎ জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতো জুবিন গাৰ্গ প্ৰাসংগিক বুলি মানে ভাবি আছিল, তেতিয়ালৈকে সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি চাৰিওফালে টিভি, বাতৰি কাকত সকলোতে TRP আছিল। কিন্তু দায়িত্ব হিচাপে পালন কৰিছে কিমানজনে? জুবিন গাৰ্গৰ বিষয়টো সামাজিক মাধ্যমত যদি চৰ্চা হৈ নাথাকে সেয়াটো চৰকাৰৰ কাৰণেও ভাল খবৰ, কাৰণ চৰ্চা নাই, মানুহে পাহৰি গৈছে, মানুহে আঁতৰি গৈছে, একো নহয়, এইটো এটা ইছ্যু নহয়, প্ৰভাৱ নপৰে, সেইধৰণে মানুহেতো সহজতে শাসক পক্ষই ক'বলৈ সুবিধা পাব। কিন্তু আপোনালোকে যদি ইয়াক বিষয় হিচাপে ল'লেহেঁতেন, বিষয়টো মাজে মাজে চৰ্চা কৰি থাকিলেহেঁতেন, তেতিয়া ইমান নিসংগতা আমি গৰিমা গাৰ্গ আৰু পামীৰ ক্ষেত্ৰতো নেদেখিলোহেঁতেন। দুৰ্ভাগ্য চাওক, এই মুহূৰ্তত গৰিমা গাৰ্গৰ পিতৃ গৈ ICUত আছেগৈ, আৰু ICUত থকাৰ পিছতো খবৰ ল'বলৈ মানুহৰ অভাৱ হৈছে। গৰিমা নিজে যাব পৰা নাই। মাত্ৰ 5 মাহৰ পিছত পিতৃ গৈ ICU পাবলগীয়া পৰিস্থিতি হৈছে। গোটেই ঘৰখনত, গৰিমাৰ ঘৰ, জুবিন গাৰ্গৰ ঘৰত কি পৰিস্থিতি হৈছে আপোনালোকে ভাবক। আৰু নিসংগতাই লাহে লাহে সকলোকে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে। একো যেন নহ'ব, একো যেন নকৰিব, একো যেন ন্যায় নাপাব, গোটেই কথাবিলাকৰ যেন মূল্যহীন হৈ গ'ল। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটৰ ফপলা ৰূপটো আমি সেইদিনা দেখিবলৈ সক্ষম হ'লোঁ, যাৰ বাবে সিদ্ধাৰ্থ শৰ্মাৰ একুৱা ইতিমধ্যে খুলি দিয়াৰ নিৰ্দেশ দিলে। শ্যামকানু মহন্তৰ ফ্ৰিজ হৈ থকা বেংক ইতিমধ্যে খোলাৰ পথ খোল খালে। আনকি জব্দ হৈ থকা, তলা লাগি থকা সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটো খোল খাওঁ খাওঁ পৰিৱেশ আহিল। ক'ত প্লাছ পইণ্ট, ক'ত পজিটিভ? একোৱেই নাহিল। হত্যাকাণ্ড বুলি কোৱা হৈছিল, সদনৰ ভিতৰত কোৱা হৈছিল, তাৰপিছতো ফলাফলটো ব্যুগাত্মকেই দেখি আহিছোঁ। ফলাফল ভাল হোৱা নাই। কাইলৈ পৰহিলৈ এই অপৰাধীসকলে জামিন নাপাব, কি কথা আছে? ৰাজ্যটো কৈ আছে নিৰ্বাচনৰ পিছতে এওঁলোকে জামিন পাব, কিন্তু বিষয়টো চৰ্চা হোৱাটো ডাঙৰ কথা। বিষয়টো চৰ্চা হৈ থাকিব লাগে, আলোচনা হৈ থাকিব লাগে। জুবিন গাৰ্গ TRP হ'ব নালাগে, দায়িত্ব হ'ব লাগে প্ৰত্যেকজন মানুহৰ। এই দায়িত্ব পালন কৰাটো আমাৰ কাৰণে বৰ জৰুৰী। অন্ততঃ এটা সপ্তাহত এদিন যদি আপুনি এবাৰ জুবিন গাৰ্গক লৈ চৰ্চা কৰে, জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত যদি সোধা পোছা কৰে, প্ৰশ্ন সোধে, বিষয়টো উলিয়াই দিয়ে, সিয়েইটো চৰ্চা হৈ থাকে। সেই চৰ্চা টিভিত নাই, সেই চৰ্চা সামাজিক মাধ্যমত নাই, সেই চৰ্চা বাতৰি কাকতত নাই, ক'তোৱে নাই। যেন TRP আছিল, জুবিন গাৰ্গ আছিল, TRP নাই, জুবিন গাৰ্গ নাই। দায়িত্ব পালন কৰি থাকিবলৈ, আমি জুবিনৰ পিছত লাগি থাকিবলৈ আমাৰ আৰু বেলেগ কাম নাই নেকি? এনেধৰণৰ এটা পৰিৱেশে তৈয়াৰ হৈছে। প্ৰিয় দৰ্শক, ভাবক এবাৰ দুবাৰ 100 বাৰ ভাবক। 48,000 গান গোৱা, মৃত্যুৰ পিছতো সমগ্ৰ ভাৰতবৰ্ষত আৰু পৃথিৱীতে এক ৰেকৰ্ড স্থাপন কৰা,
মানৱতাৰ বাবে নিজক উৎসৰ্গিত কৰা, যাৰ গান নুশুনিলে আজিও ৰাতি আমাৰ টোপনি নাহে, সেইজন শিল্পীৰ ক্ষেত্ৰত এই ধৰণৰ নিষ্ক্ৰিয়তা, নিস্তব্ধতা, তেওঁৰ হত্যাৰ ন্যায় প্ৰসংগৰ লেহেমীয়া গতি আমাৰ বাবে ট্ৰেজিক কাৰণ নহয়নে? ভাবিব, এবাৰ দুবাৰ নহয়, 100 বাৰ ভাবিব। কাৰণ ভবাটো প্ৰয়োজন, মতামত দিয়াটো প্ৰয়োজন আৰু প্ৰয়োজন। #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ।